হেল্ল' দোস্তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ আপোনালোকৰ মাজত আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু আজিৰ ভিডিঅ'টো বিশেষ একো তেনেকুৱা বেলেগ ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টো হৈছে আমাৰ ওচৰতে ভাগৱত পাঠ হৈ আছে, যিহেতু অখণ্ড ভাগৱত পাঠ অবিৰত, আৰু তাত আমি যাম। তাত গৈ আমি কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ৰাইজ বন্ধুসকল কেনেকুৱা লাগে ক'ব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকৰ বাবে বহুত 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 মোৰ ফালৰ পৰা ধন্যবাদ। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা কৰিম বুলি ভাবিছে তেখেতসকলক মোৰ চেনেলত গৈ ডোণ্ট গিভ আপ অমৰ চেত্ৰী বুলি চেনেলটো আছে, তাত গৈ পেলাই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ৰাইজ। আৰু ভিডিঅ'টো আপোনালোকে চাওক। মই ভিডিঅ'টো আপোনালোকক চাইছোঁ। মই আজি যাম, বৰ্তমান এতিয়া ওলাই কৰি যাম নামঘৰলৈ, আৰু নামঘৰত যোৱাৰ কিছু দৃশ্য আপোনালোকক দেখাম, কেনেকৈ যাম, কি কৰিম, তাত কেনেকুৱা পৰিস্থিতি অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। থেংক ইউ গাইজ। এয়া দোস্ত আহি পালোহি আমি নামঘৰ, আৰু এয়া দেখিব পাইছোঁ চবফালে এইফালে দোকান আছে, সেইফালে দোকান, চাকি পেকেটৰ কিবা পেকেট খাব পৰা। আৰু এয়া দেখিবলৈ পাইছোঁ আমাৰ আইতাসকল আহি চাকি জ্বলাই ইয়াত আমাৰ এতিয়া ঘৰলৈ যাবলৈ লৈছে। এয়া আইতাসকল যাবলৈ লৈছে, দেখিবলৈ পাইছোঁ। আইতাসকল চাগে হৈ গ'ল, চাকি জ্বলাই গ'ল। আৰু এইফালেও দোকান আছে, এইফালে আমাৰ থলুদাই দোকান দিছে। আৰু আমি এতিয়া ভিতৰলৈ যাম আগবাঢ়ি। অলপ ইয়াতে থলুদা দোকান দিব খুজিছোঁ। এই থলুদা দোকানী শুই আছে যে, দোকানত দেখোন বেলেগহে বহি আছে, দেখিছা? দোকানী এইফালে শুই আছে। ঠিক আছে, আমি অলপ আগবাঢ়ি যাওঁ, আগবাঢ়ি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম। গৈ থাকোঁ। ভাল লাগে ইয়াত আহি, সঁচাই বহুত বিশেষ ভাল লাগে। যি অবিৰত ভাগৱত হৈ থাকে মানে শুনিয়েই ভাল লাগে। আৰু বহুত ৰাইজ আহে ইয়াত, বহুত ৰাইজে নিজৰ আশাৰ পূৰণৰ হেতু চাকি জ্বলায়। আৰু ইয়াত আহি সঁচাই ভাল লাগে। যি 7 দিন অবিৰত ভাগৱত হয়, শুনিয়ে ভাল লাগে। আৰু আহি পালোহি। এয়া দেখিছে বন্ধুসকল, মই আহি আদৰণি গেটখন পাইছোঁ। আৰু গেটখনত লিখি থোৱা আছে পশ্চিম মৰঙী আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সৌজন্যত হৰিদেৱ বৰনামঘৰত অবিৰত অখণ্ড ভাগৱত। আৰু এইফালে ভাইটিকেইটাক লগ পালোঁ, সিহঁতৰ লগত অলপ কথা পাতি যাওঁ। ঐ ভাল লাগিছে। অমৰদা চেনেলটো চবে ছাবস্ক্ৰাইব কৰিব। আৰু এয়া মোৰ লগৰ আছে জিতেন দাস। কি কবি? ভাল লাগিছে আজি ভাইটিলে তাত কথা পাতিলোঁ। এতিয়া বৰ্তমান ভিতৰলৈ সোমাই যাওঁ। মই বিশেষকৈ চাকি গছ জ্বলাই আহিলোঁ, তথাপিও আপোনালোকক অলপ দেখাবলৈ ভিতৰলৈ সোমাই যাওঁ। ইয়াত চব বন্ধুসকল ভিতৰলৈ সোমাই গৈছোঁ। গেটখনৰ ভিতৰেদি বহুত ল'ৰাই ছোৱালীয়ে দেখিবলৈ পাইছে ইয়াত ৰখি আছে। সকলোৱে চেলফি উঠি আছে, চেলফি মাৰিছে, কোনোবাই ফটো উঠাইছে। আৰু ইয়াত বহুত ভিৰ হৈ থাকে এনেকৈ, বহুত ভাল লাগে ইয়াত সঁচাকৈ। ইয়াত বহুত দেৰিলৈকে ৰাতিলৈকে থাকিও ভাল লাগে। বহুত এনেদৰেই থাকে মানুহ। আৰু মই এনেকৈ আগলৈ গৈ থাকোঁ। মই ভিতৰলৈ অলপ গৈ আপোনালোকক দেখাওঁ, আপোনালোকে চাই থাকক বন্ধুসকল। সেয়া দেখিব পাইছে গৰুণ্ড পক্ষী বুলি কয় নি, গৰুণ্ড পক্ষী হ'বলৈ। এই গৰুণ্ড পক্ষী ডাঙৰকৈ থৈ দিছে গেটখনৰ ওচৰতে, আৰু চবেই তাত চেলফি মাৰি আছে। ময়ো মাৰিম বুলি ভাবিছোঁ, কিন্তু চাই লওঁ কি হয়। চব প্ৰাইজ। আৰু এতিয়া আমি ইয়াৰ পৰা অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। সঁচাই ভাল লাগে ইয়াত। আৰু ভিতৰলৈ আহিলোঁ, আৰু চব বন্ধুসকল সকলোৱে নিজৰ মনৰ আশা পূৰণ হেতু এনেদৰে চাকি জ্বলাইছে। আৰু ইয়াত ইমান ভাল লাগে ইয়াত থাকি ন, সঁচাই। ইয়াত যদি মনটো বেয়াও লাগি থাকে, ইয়াত আহি বহি দিওঁ ন, মনটো বহুত পবিত্ৰ যেন ফিল হয়, আৰু বহুত ভাল লাগে সঁচাই। পাঠ কৰি আছে ভকতে।
বহীটোৰ ভিতৰত আৰু বহি আছিলোঁ এই ভাইটিকেইটাই চোৱা কি কৰি আছে এটি আহি পেলাই ধেমালি কৰি আছে আমাৰ আগফালে তাকে ভিডিঅ' বনাই আছে এটি গমেই নাপায় মই যে তাক ভিডিঅ' কৰি আছোঁ দুইটাই ধেমালি কৰি আছে ভিডিঅ' বনাই থকা এটি গমেই নাপায় ঐ ভাত খাবলৈ মাতিছে যাওঁ গোপাল খাবলৈ মাতিছে যাওঁ ভাতটো খাই আহোঁগৈ কিবা এটা কথা যা বন্ধুসকল এয়া আমি খাবলৈ আহিছোঁ ভাত খাবলৈ আৰু এয়া আমি এনেকৈ লাইন পাতিবলগীয়া হৈছে শাৰী পাতিবলগীয়া হৈছে সেয়ে দেখিবলৈ পাইছে যিসকলে খালে এইফালেদি আহি আছে আমাৰ সন্মুখৰ লাইনটো দি আৰু আমি এতিয়া ভিতৰলৈ যাম বহুত মানুহে তাত খাব পাৰে বহুত ডাঙৰ ঠাই হয় এইডোখৰত দোস্ত ভাতটো খালোঁ ভাল লাগিলে ভাতটো খাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া খাই অলপ ওলাই যাওঁ বাহিৰত অলপ ঘূৰোঁগৈ ঘূৰি অলপ আকৌ আহিম আৰু চাম ভাতটো খাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ বেয়া নাপাব দোস্ত আৰু অলপ ঘূৰিম বুলি ভাবিছিলোঁ মই ইয়াত বিশেষকৈ থাকিম বুলি ভাবিছিলোঁ কিন্তু মোৰ লগত অহা কোনো যিহেতু তাৰ মৰ্ণিং ডিউটি আছে চ' সি যাওঁ কৰি আছে আৰু মোক ফোন কৰি আছে সেইকাৰণে মই আহিবলগীয়া হৈছে আৰু বেচেৰা বল ঘৰ যা বল ঘৰ যা বল শুনো বেচেৰা বেয়া লাগি গৈছে যাওঁগৈ দেই থাক আমি ঘৰ যাওঁ ন ভাগৰ লাগিছে না বাইক লওঁ ঘৰ যাওঁ দোস্ত ভিডিঅ'টো ইমানে দেখাব পাৰিলোঁ বেছি দেখাব নোৱাৰিলোঁ যিহেতু নতুন ইউটিউবাৰ ইমান মানে এনেকুৱা এটা ভাল পৰিৱেশত গৈ এনেকৈ মোবাইলটো লৈ থাকিবলৈ বেয়া লাগে চ' ইমান মোবাইলটো টোৱাই থাকিব নোৱাৰিলোঁ চ' যিমানখিনি পাৰোঁ ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰি আপোনালোকক দেখাব পাৰিলোঁ আৰু ভিডিঅ'টো চাই দোস্ত কেনেকুৱা লাগিলে প্লিজ দোস্ত জনাব লাইক কৰিব কমেণ্ট কৰিব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব আৰু ইমান হয়তো ভালকৈ দিব পৰা নাই তথাপিও ভালকৈ দিবলৈ চেষ্টা কৰিম আপোনালোকৰ লাইক কমেণ্টে যদি কিবা কিবি শ্বেয়াৰ কৰে তেতিয়া মই ভিডিঅ' বনাই আকৌ আপোনালোকক ভালকৈ দিবলৈ চেষ্টা কৰিম ক'ত ভুল যদি হয় সেইখিনি ভুল মই শুধৰাব পাৰিম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু বন্ধুসকল কাইলৈ ভাওনা আছে ভাওনাখন আপোনালোকক নেক্সট মোৰ যিটো ভিডিঅ'টো মই সেইটো ভিডিঅ'ত আপোনালোকক ভাওনাখন যিমানটো পাৰোঁ মই চেষ্টা কৰি বনাই ভাওনাখন দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম আৰু মোৰ নেক্সট ভিডিঅ'টো চাবলৈ আপোনালোকে চেষ্টা কৰিব আৰু ৱেইট কৰিব মই নেক্সট ভিডিঅ'টো আপোনালোকক ভাওনাখন দেখাম আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ তো থেংক ইউ ছ' মাছ গাইজ